গাইজ ছিংগাম ব্লগছৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি আমি গৈ আছোঁ লক্ষী পূজা চাবৰ কাৰণে। আৰু তাতে লক্ষী মাই পাওঁ না লক্ষীকে পাওঁ কি পাওঁ, লক্ষী মাই পাই দি লৈ আহিম ঘৰত লগতে একেলগে। আপোনালোকে চাই থাককচোন ভিডিঅ'টো কেনেকুৱা পাই জনাব। গাইজ যাই আছোঁ ৰ'ব, ৰাস্তাত আছোঁ। এই মানুহ দেখিছে নাই গাইজ, ইমান মানুহ। বৰষুণ বতৰ তাতে উপায়ো নাই। আৰু এই বাইদেউক দেখিছে নাই, এই মেখেলা দাঙি দাঙি একদম কি মোচান খোজকাঢ়ি আছে একদম। এই বৰষুণ বতৰ বুলি ভুলবেন নাই, চলি বুলি লৈ কিনে টোপনি মেট্ৰিক পাৰি হয় নে নহয় গাইজ, কি কয় আপোনালোকে? এই বৰষুণত আৰু চলি বুলি লৈ পেলাই টোপনি মেট্ৰিক পাৰি ফাংচন চাব আহে না, পূজা চাব আহে বৰষুণ বতৰ, খৰাং বতৰ হ'লে বেলেগ কথা। আৰু গাইজ মানুহ দেখিছে নাই, কিমান মানুহ, ধুনীয়া মানুহ। গাইজ চাই থাককচোন অলপচোন কিমান মানুহ। আৰু ভিতৰত আৰু মানুহ আছে, বহুত মানুহ হ'ব। গাইজ আহিব, পূজাখন বহুত ডাঙৰ পূজা এখন আপোনালোকৰ ধমধমা হাঁহকাটাৰ চকত বহুত ডাঙৰ পূজা হয় আপোনালোকে। এই মানুহ দেখিছে নাই, বাপৰে বাপ, দুৰ্গা পূজাৰ নিচিনাই মানুহ হৈছে দিয়ক। কি কয় আপোনালোকে কমেণ্ট কৰি জনাবচোন গাইজ। পূজাখন যিখিনি পাৰোঁ আপোনালোকক দেখাব চেষ্টা কৰোঁ। এইটোৱেই লক্ষী মাই গাইজ, এইটো দেখিছে না, সেইটো থৈ দিছোঁ লক্ষী মাইক। লক্ষী মাই, লক্ষী যদি এটা মিলাই দিয়া ক'ৰবাত পাৰ যদি ঘৰক লাগি লৈ যাওঁ লক্ষ্মী এটা, মায়ে একদম ভাল পাব কষ্ট গাইজ। ইদেগে আৰু কি বাইদেউহঁতৰ হাল্লা, এই বাইদেউ পুতলা কিনিব নেকি? বাপৰে পুতলা হৈছে এই বয়সত, পুতলা চলি কিনি বাইদেউ আজিকালি ধৰিবা নোৱাৰি না কিনি কিনে খাম। সৰু চলি আনি আছে, আপা চলি আনে সৰু চলি হৈ থাকে। এই আৰু কি টান বেয়া দিছে এইটো কিনিব বাইদেউ এইবাৰ, কিনক বাইদেউ লৈ যাক, ঘৰত সৰু চলি আছে দি দিব। এনেকৈ ধৰক গাড়ী চাৰ পুতলা চুতলা মই কিনি লওঁ নেকি এটা, কি কয় আপোনালোকে? ই আৰু কি কৰিছে ইয়াতে ইভাগে গাইজ। আৰু এইগিলা সোণা গহনা মাইকী মানুহৰ বস্তু গাইজ, সোণা গহনা বাদ দিলোঁ, এইগিলা পুতলা চুতলা চাব বয়স নাই আৰু। এইভাগে গায়ক কৰিছে চাগে আৰু গায়ক চাব লাগিল অলপচোন। চাওঁ গাইজ, আহোঁতে দেৰি হৈ গ'ল, এই গায়কে পূৰা ফালি আছে জুবিন দাৰ মায়া গাই কিনে। ভাল গাইছে গাইজ নহয়, কিন্তু ভইচ কোৱালিটিটো বেয়া নহয় গোটাই। নাম চাম নাজানো, আহোঁতে দেৰি হৈ গ'ল না, গায়কটোৰ গমেই নাপালোঁ কি নাম। চাই থাককচোন গাইজ, অলপমান নাম লওক আপোনালোকেও গানৰ। গাইজ ভাল গাইছে, মন খোজ কৰি দিছে একদম, ধুনীয়া গাইছে কিন্তু ভাল গাইছে। আপোনালোকে কি কয় জনাবচোন কমেণ্ট কৰি কেনে। এইবাৰ আপোনালোক ছোৱালী এটাৰো গান আছে, দেখাই আছোঁ ৰ'ব, চাই থাকক। মতা মানুহ মাত দেখোন গাই, আপোনালোকে কি শুনা পাইছে? মতা মানুহ পাই না ক'বচোন মাতটো, মই কিন্তু কেনে আন পাইছোঁ। শাৰীখন দি পিন্ধা পাচলি আনে পাইছোঁ কি আৰু কি যাব বস্তু, বাপৰে গা পুৰা গা একদম মতা মানুহ নিচিনাই মাত দেখোন ভাই। গাইজ কি গায় আপুনি দেখি আছোঁ, আপোনালোকক চাই থাকক পুৰা। আৰু ফিনিচিং দিব নেকি এই গানত, আৰু গানৰ ফিনিচিং দিব, আমিও জানেই দৰকাৰ গাইজ। চাই থাকছোঁ অলপমান সময়, আমি যাবাৰ হৈছে দৰকাৰ, ৰাতি হৈছে না।
গাইজ গান চান দেখালোঁ আপোনালোকক যিখিনি সম্ভৱ হয় সেইখিনি দেখালোঁ আৰু শ্বৰ্ট ভিডিঅ' এটা বনাইছোঁ আৰু আপোনালোকক মই যেতিয়া আহোঁ সেইখিনি আপোনালোকক দেখাবৰ কাৰণে চেষ্টা কৰোঁ আৰু ভিডিঅ'টো সিমান ভাল হোৱা নাইতো আপোনালোকে ময়ে গম পাইছোঁ ইমান আকৌ দেখাব লগা বস্তু হ'লেও আৰু নৰ্মেলকৈ আপোনালোকক দেখালোঁ আৰু যিখিনি পাৰোঁ কেনেকুৱা পালে ভিডিঅ'টো গাইজ জনাব আৰু ৰাতি হ'ল কি কয় আপোনালোকে আমিও যাওঁ আপোনালোকেও তুমিও গাইজ তো গাইজ আজিলৈ এৰিলোঁ দিয়ক আৰু ইমানেই ভিডিঅ'টো।